আজি দেৱী বন্দনাৰে সমগ্ৰ বিশ্ববিদ্যালয় মহাবিদ্যালয় বা শিক্ষানুষ্ঠানসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মুখৰিত হৈ পৰিছে আৰু সৰস্বতী পূজা বুলি ক'লে বৰ্তমান সময়ত যেন আধ্যাত্মিকতাৰ লগতে সৌন্দৰ্যৰ কথাও কিছু পৰ্যালোচনা হয় আৰু বৰ্তমান সৌন্দৰ্য প্ৰতিযোগিতালৈ যেন এক ৰূপান্তৰিত হোৱাৰ আমাৰ পৰিলক্ষিত হৈছে। একাংশ সংবাদ মাধ্যমে সৰস্বতী পূজাৰ দিনাখন যুৱতীসকলৰ মাজত বিভিন্ন ধৰণৰ সৌন্দৰ্য প্ৰতিযোগিতা পতাও পৰিলক্ষিত হৈছে, কিন্তু তাৰ সমান্তৰালকৈ আজি আমি আহি উপস্থিত হৈছোঁ এক ব্যতিক্ৰমী বিদ্যালয়ত। বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলে প্ৰকৃততে সৰস্বতী পূজাৰ দিনাখন কেনেকৈ তেওঁলোক প্ৰস্তুত হৈছে বা কেনেকৈ ধৰণৰ পূজা অৰ্চনা কৰিছে সেই সন্দৰ্ভত জানিবলৈ আজি আমি আহি উপস্থিত হৈছোঁ এই গুৱাহাটী মহানগৰীৰ বেলতলাস্থিত এই অন্ধ বিদ্যালয়ত। আৰু বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে পূজাৰ প্ৰস্তুতি চলাইছে বা পূজা অৰ্চনা কেনেকৈ কৰিলে এই সন্দৰ্ভত আমি জানিবলৈ পোনপটীয়াভাৱে আমি যাবলৈ বিচাৰিছোঁ। আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ পূজা অৰ্চনা কেনেকুৱা ধৰণে পূজা অৰ্চনা চলিলে আৰু আপোনাৰ পৰা সামগ্ৰিক কথাখিনি জানিব বিচাৰিছোঁ। পূজা অৰ্চনাটো ভালেই চলিছে। পুৱা মোটামুটি ধৰক মোটামুটি 9 মান বজাৰ পৰা ষ্টাৰ্ট হৈছে পূজাখন মোটামুটি 12 মান বজাৰ ভিতৰত পূজাখনৰ কাম সম্পন্ন হৈছে। বাকী সুন্দৰ প্ৰস্তুতিৰে আৰম্ভ মানে যি সুন্দৰভাৱে প্ৰস্তুতি কৰা হৈছিল বা সুকলমে সমাপনো হৈছে। প্ৰসাদ বিতৰণ পুষ্পাঞ্জলি ইত্যাদি এইবিলাক কাৰ্যৰ সমাপন ঘটিল। এতিয়া হয়তো খিচাৰি খাব কিবা এনেকৈ ধৰণৰ কিবা কিবি অলপ আছে আৰু এইবিলাক আৰু কৰি আছে, এইবিলাক অনুষ্ঠানত ভাগ লৈ আছে বা বিভিন্ন মানে কি ওচৰ পাজৰৰ বহু লোক আমাৰ স্কুলত আহিও উপস্থিত হৈছে। তেওঁলোকে তেওঁলোকৰ পদধূলা আমাক দিছে আৰু তেওঁলোকৰ বহু মানে মূলীয়া সময় আমাক দিছে। সেইকাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক চেনেলকো বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক আই উড লাইক টু ইনফৰ্ম ইউ ডেট হি ইজ মাই টিচাৰ। মই যেতিয়া ষ্টুডেণ্ট আছিলোঁ তেতিয়া এখেত আছিল আমাৰ ইংৰাজীৰ ছাৰ, নাথ ছাৰ তেখেত। আৰু বাকী আৰু প্ৰথম ক্লাছ 1তেই ব্ৰেইলৰ শিক্ষা মই এখেতে শিকাইছিল, ছাৰে শিকাইছিল। আৰু ছাৰকো একেলগে ছাৰো আহিছিলে, ছাৰৰ লগত তাকে অকণমান বাহিৰত ওলাই আহিছোঁ। ছাৰৰ পৰা জানিব বিচাৰিছোঁ এই বিদ্যালয়খন সম্পৰ্কত আপোনাৰ পৰা কিছু কথা জানিবলৈ বিচাৰিছোঁ। এই বিদ্যালয়খন সম্পৰ্কত তাৰমানে ক'বলৈ গ'লে এই বিদ্যালয়খন আচলতে 1976 চনত 4 জানুৱাৰীহে তাৰমানে অনুষ্ঠিত হৈছিল। আৰু তাৰপিছত পৰ্যায়ক্ৰমে থাকি 1985 চনত এম ই শাখাটো লগতে LP শাখাটো তাৰমানে প্ৰভিঞ্চিয়েলাইজড হ'ল। তাৰপিছত হাইস্কুল শাখাটো তাৰমানে চলাই থকা হৈছিল আৰু 2004ত হাইস্কুল শাখাটো তাৰমানে প্ৰাদেশিকৰণ কৰা হ'ল। হয়, আৰু আমাৰ স্কুলৰ শিক্ষা পদ্ধতি সম্পৰ্কে আপোনালোকে বা ৰাইজে এইটো অৱগত হৈছে ইতিমধ্যে। ইয়াত ব্ৰেইল পদ্ধতিত শিক্ষা প্ৰদান কৰা হয়। এইটো লুই ব্ৰেইলে তাৰমানে মহামানৱ লুই ব্ৰেইলে এই ব্ৰেইল পদ্ধতিটো আৱিষ্কাৰ কৰিছিল, তেওঁ উদ্ভাৱন কৰিছিল। আচলতে আৱিষ্কাৰ নহয়, এইটো উদ্ভাৱন বুলি কোৱা হয়। তেওঁ উদ্ভাৱন কৰিছিলে আৰু সেই পদ্ধতিতে ইয়াত শিক্ষাদান কৰি আহিছে। আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকল মানে বিশেষকৈ আচলতে বিশেষভাৱে সক্ষম বুলি এইটো কাৰণতে ক'ব পাৰি, মানে তেখেতসকল বিভিন্ন কামত আচলতে যিবিলাক চাক্ষুষ ল'ৰা ছোৱালী আছে সেইসকলৰ যিখিনি তাৰমানে গুণ আছে আমাৰ এই বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলৰো কোনো গুণে তাৰমানে কম বুলি মই নাভাবোঁ। ময়ো অৱশ্যে মাজতে দৃষ্টিহীন হৈছোঁ। মই আচলতে দেখা অৱস্থাত এখন এম ই স্কুলৰ ফাউণ্ডাৰ হেডমাষ্টাৰে আছিলোঁ। তাত 2 বছৰ কাম কৰাৰ পিছত মই দৃষ্টিহীন হৈ পৰোঁ। তাৰপিছত মই এইখন বিদ্যালয় সহকাৰী শিক্ষক হিচাপে তাৰমানে নিযুক্ত হৈছিলোঁ আৰু তেতিয়াৰ পৰা মই কাম কৰি আছোঁ। কিন্তু ইয়াত বিশেষকৈ শিক্ষাৰ লগতে ইয়াত তাৰমানে যিটো মিউজিকেল সংগীতৰ শিক্ষা মানে দিয়া হয় ইয়াত। গতিকে বিভিন্ন ঠাইত সংগীত পৰিৱেশন কৰি আমাৰ এই বিদ্যালয়খনে এটা সুনাম কঢ়িয়াই আনিছে। হয়, আপোনাক এইখিনিতে আমি ইতিমধ্যেই জ্ঞাত হৈছোঁ যে ইয়াত বিভিন্ন ধৰণৰ আমি লক্ষ্য কৰিছোঁ বিগত সময়ছোৱাত সংগীত চৰ্চা, যথেষ্ট সংগীত বা বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ চৰ্চা হৈ আহিছে। আমি এই মুহূৰ্তত এগৰাকী ছাত্ৰৰ পৰা আমি সংগীতৰ কিছু আমি কলি শুনিবলৈ চেষ্টা কৰিম। আপোনাৰ পৰা হয়, অকণমান ইয়াত মই নতুনকৈ মানে এজ এ টিচাৰ মানে মই জইন কৰিছোঁ। ইয়াত জইন কৰা মোৰ 4 মাহ হৈ গ'ল। চ' আপোনালোকক
মানে এই ছাত্ৰ মানে কিন্তু এটা কথা আপোনালোকে শুদ্ধ কৈছে যে মই এইখন বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ, এই বিদ্যালয়ৰ ছাত্ৰ আছিলোঁ। 2003ত মই এই স্কুলৰ পৰা ওলাইছোঁ। বাৰু ইমান দীঘলীয়া নকৰোঁ, আপোনালোকে গীত এটাৰ কথা কৈছে। যিহেতু আজি মাৰ পূজা হয়, মাক স্মৰণ কৰি এটা গীতৰ কেইটামান কলি বা এটা শাৰী বা এটা স্তৱক বা পেৰেগ্ৰাফ মই গাবলৈ লৈছোঁ। মানে সহজ ভাষাত ঠাই বুলি যিটোক কয় গাবলৈ লৈছোঁ। সৰস্বতী ভাৰতী দেৱী নমস্তে বিনয়াৰঞ্জিতা হে বিনয়াৰঞ্জিতা হে। ধন্যবাদ জনাইছোঁ। আৰু আমি অন্যান্য ছাত্ৰ ছাত্ৰীসকলনো কেনেদৰে ব্যস্ত হৈ পৰিছে বৰ্তমান পূজাক লৈ, সেই সন্দৰ্ভত আমি জানিবলৈ আহক আমি ভিতৰলৈ সোমাই যাওঁ। সৰস্বতী ভাৰতী দেৱী নমস্তে বিনয়াৰঞ্জিতা হে বিনয়াৰঞ্জিতা হে। ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ যে আজি আমি আহি সৰস্বতী পূজাৰ দিনাখন উপস্থিত হৈছোঁহি গুৱাহাটীৰ দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয় বেলতলাস্থিত এই বিশেষ বিদ্যালয়খন। আৰু এই বিশেষ বিদ্যালয়খনতো দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৰস্বতী পূজাক লৈ এক বিশেষ ধৰণৰ উৎসাহ, আৰু তেওঁলোকো যেন বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীসকলো যেন সৌন্দৰ্যক লৈ কিছু তেওঁলোকো সচেতন, আৰু তেওঁলোকেও সৰস্বতী পূজাৰ দিনাখন দেৱীক আৰাধনাৰ বাবে আহি তেওঁলোকে সুন্দৰ প্ৰস্তুতি কৰি আহিছে। আৰু আমাৰ মাজত বৰ্তমান উপস্থিত আছে এই বিদ্যালয়খনৰ প্ৰধান শিক্ষক ছাৰ, তেওঁৰ পৰা আমি পোনে পোনে জানিব বিচাৰিছোঁ। ছাৰ, আপোনালোকৰ আয়োজনটো নমস্কাৰ। পোনপ্ৰথমে মই আমাৰ গুৱাহাটীৰ দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা নিউজ 100ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে যে ইমান সময়ৰ অভাৱতো আমাৰ মাজলৈ আহি এই ছাত্ৰ ছাত্ৰীখিনিৰ প্ৰসাৰ হোৱাৰ কাৰণে যিটো চিন্তা চৰ্চা কৰিছে, আমি নথৈ আনন্দিত। আমাৰ এই দৃষ্টিহীন উচ্চ মাধ্যমিক বিদ্যালয়খন 1976 চনৰ 4 জানুৱাৰীলৈকে আৰম্ভ হৈছিলে, আৰু তেতিয়াৰ পৰাই আজিলৈকে আমি প্ৰতি বছৰে এই সৰস্বতী পূজাখনৰ সৰস্বতী মাৰ শ্ৰীচৰণত এপা ফুল দি আহিছোঁ। আমাৰ এই পূজাখন আমি জাক জমকতাৰে নকৰোঁ, কিন্তু আমি এনেকুৱা আধ্যাত্মিকভাৱে কৰোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনিৰ ভৱিষ্যত এটা সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে আমাৰ এই ৰাজ্যত। আৰু আমাৰ এই দৃষ্টিহীন ছাত্ৰ ছাত্ৰীখিনি যাতে দৃষ্টিমান ছাত্ৰ ছাত্ৰীৰ লগত সমানে খোজ মিলাই আগবাঢ়িব পাৰে, তাৰে কামনাৰে আমি প্ৰতি বছৰে মা সৰস্বতী বাগদেৱীৰ চৰণত আমি প্ৰণিপাত জনাওঁ, যাতে আমাৰ এই ছাত্ৰ ছাত্ৰীখিনি সুন্দৰভাৱে এটা সুনাগৰিক হয়। এইবাৰ আমি পোনে পোনে যাবলৈ বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাষলৈ। তোমালোকৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণে সাজি কাচি আহিছা পূজা বুলি আজি, তোমালোকৰ পৰাই জানিব। আচলতে আমি যিখিনি কাপোৰ পিন্ধোঁ বা গোটেইখিনিতো আমি নিজে পিন্ধোঁ, কিন্তু কিছুমান বেলেগেও হেল্প কৰি দিয়ে যিখিনি মানে আমি নোৱাৰোঁ। তথাপিও ট্ৰাই কৰিছোঁ যদি এনেকৈ পিন্ধিবৰ কাৰণে। ফটোটো মানে আমি অলপ মানে দেখা পাওঁ, এই আৰু মই এনেকৈ মোবাইলত অলপ মানে নিজে উঠিব পাৰোঁ আৰু আমি নিজে ফটো। আৰু মোৰ ঘৰ লংকেশ্বৰত, মই লংকেশ্বৰৰ পৰা আহিছোঁ। আমাৰ মাজত এগৰাকী কণমানি মইনা আছে, তোমাৰ পৰা জানিব বিচাৰিছোঁ কোনে পিন্ধাই দিছে কাপোৰ? মেমে দিছে। প্ৰথম আমাৰ ছাৰে ক'লে প্ৰত্যেক বছৰে সৰস্বতী পূজাটো পাতি আহিছোঁ। আমি প্ৰস্তুতিটো কালিৰ পৰা চলাইছোঁ। প্ৰথম বজাৰ কৰিলোঁ, মূৰ্তি আনিলোঁ, আৰু কালি ৰাতিৰ পৰা আমি কামখিনি কৰি আছিলে। তেনেকুৱাই আমি কৰিছোঁ আজি। আৰু ৰাতিপুৱা উঠি গা পা ধুই এইটো বিচাৰোঁ যে আমি যেন ভালকৈ আমি পঢ়া শুনা কৰি এজন সুনাগৰিক হ'ব পাৰোঁ, আৰু সমাজত যিটো আমাৰ দৃষ্টিহীনৰ প্ৰতি মানে অৱহেলা, তো সেইটো যেন মানে আঁতৰাব পাৰোঁ। মানে আচলতে মই নিজৰ এখন স্কুল, মই 2017 ইয়াৰ পৰা পাছ আউট হয়। আমি কটন বিশ্ববিদ্যালয়ৰ পৰা মই মাত্ৰ আহি পাইছোঁ নিজৰ স্কুল বাবে, ইয়াতে আহিছোঁ।
আচলতে চাওক সৌন্দৰ্যৰ কথাটো ক'ব গ'লে হয় আমি বুজোঁ আভ্যন্তৰীণ সৌন্দৰ্যতাৰ ওপৰত বেছি গুৰুত্ব দিওঁ তাৰ পিছতো যিখিনি নিজে মেইনটেইন কৰিব পাৰোঁ ড্ৰেছৰ ওপৰতে হওক বা আমাৰ ছোৱালীখিনিয়ে হওক আমাৰ ল'ৰাখিনিয়ে হওক যিমানখিনি মেইনটেইন কৰিব পাৰে বেছিক যিখিনি মানে সাজপাৰ পিন্ধে সেইটোৰ ওপৰত আমি বিচাৰোঁ ইয়াতকৈ বেছি জাক জমকতা আমি মানে ইমানখিনি নিবিচাৰোঁ আমাৰ মনটো সদায় সুন্দৰৰে হৈ থাকিলে হ'ল সদায় মনৰ যিকুৰা মানে জুই পোহৰৰ যিকুৰা চাকি মানে এই চাকি গছি ভালদৰে জ্বলি থাকিলে হ'ল আৰু সেইটোৱে আমি সৌন্দৰ্যতা বুলি অনুভৱ কৰোঁ মানে কোনো বেলেগ নহয় চিম্পাঞ্জী নহয় আমি মানুহে হয় মাত্ৰ আমাৰ কিবা এটা প্ৰব্লেম আছে যিটো আমি চকুৰে দেখা নাপাওঁ তাত কোনো পুতৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ মানে হয় আমি ইতিমধ্যে আপোনালোকক দেখুৱাই আছোঁ গুৱাহাটীস্থিত অন্ধ বিদ্যালয়ৰ পৰিৱেশ আৰু এই আজি সৰস্বতী পূজাৰ দিনাখন তেওঁলোকৰ পৰা একেলগে আমি তেওঁলোকৰ পৰা গীত আৰু সৰস্বতী বন্দনা শুনিবলৈ বিচাৰিছোঁ দৰ্শকসকলক আমি এই মুহূৰ্তত লৈ যাব বিচাৰিছোঁ সেই মাজলৈ হে হংসবাহিনী জ্ঞানদায়িনী অম্বা বিমানমতি দে অম্বা বিমানমতি দে হে হংসবাহিনী জ্ঞানদায়িনী অম্বা বিমানমতি দে অম্বা বিমানমতি দে জগশ্রীর মোরা বনা হে ভারত ওহ বল বিক্রম দে অম্বা বিমানমতি দে হংসবাহিনী জ্ঞানদায়িনী অম্বা বিমানমতি দে অম্বা বিমানমতি দে सहस्रशील हृदय में भर दे जीवन त्यागत कोमल कर दे सहस्रशील हृदय में भर दे जीवन त्यागत कोमल कर दे समस्त स्नेह का भर दे स्वाभिमान भर दे हे हंसवाहिनी ज्ञानदायिनी अम्बा विमलमति दे अम्बा विमलमति दे আৰু আটাইকে ধন্যবাদ জনাইছোঁ আৰু গতানুগতিকতাৰ পৰা কিছু পৃথক ধৰণৰ এক দেৱী বন্দনা বা সৰস্বতী পূজা দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ আৰু এনেদৰে সংগীতানুষ্ঠানেৰে তেওঁলোকে অনুষ্ঠানটো জীপাল কৰি তুলিলে আৰু দেৱী বন্দনাৰে বৰ্তমান মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে আৰু গতানুগতিকতাৰ পৰা আমি কিছু পৃথক ধৰণৰ এক সৰস্বতী পূজা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এই অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ।